তো কেছটো অলপ লাফৰা হৈ গ'ল। ইয়াত 9টা বজাত কাৰ্ফিউ আছে, আমি গম পোৱা নাছিলোঁ। যাব ওলালোঁ মেঘালয়। আমি ওলালোঁ মেঘৰ দেশলৈ। বহুত দিন পিছত এটা লং ৰাইডত যাবলৈ আছোঁ। কি হয় দেখা যাওক। 2020 এটলিষ্ট একদম লাষ্টত কিবা এটা ভাল কাম কৰিম বুলি আগবাঢ়িছোঁ। হেভি ৰিস্ক লেকে দেখতে আমি গুৱাহাটী পাৰ হৈ কিবা কৈ একদম ট্ৰেফিক জাম ফালি আহি ফাইনেলি আমি এতিয়া যোৰাবাট পাম আৰু যোৰাবাটৰ কাৰণে আমি অলপমান কঁকালখন চিধা কৰি লৈছোঁ। ভাই বৰ বেয়াকৈ কঁকালখন চিধা কৰি লৈ আমি লাহে লাহে আগবাঢ়ো আৰু আকাশখনো বঢ়িয়া হৈ গৈছে, ধুনীয়া লগা আছে। ৰ'দ চ'দ নাই, বম ঠাণ্ডা। তুমিতো বাইক নচলাও, মই বাইক চলাওঁ, মই গম পাইছোঁ। আজি মোৰ ব্ৰত চলো। ডকুমেণ্টছ এতিয়ালৈকে চেক কৰা হোৱা নাই আমাৰ। অলপ আগত টোল গেট পাম, তাৰপিছত আমি তাৰ ডকুমেণ্টছবিলাক দেখাব লাগিব। ভিডিঅ'ত আমি দেখাম কেনেদৰে ডকুমেণ্টছবিলাক দেখাব লাগে, চেক কৰে, কি ডকুমেণ্টছ থাকে সেইটোও কৈ দিম। ইয়াত মেঘালয়ত সোমোৱাৰ লগে লগে ৱেডাৰটো বহুত চেঞ্জ ফিল হৈছে। অলপ ঠাণ্ডাটো বেছি লাগিছে, অলপ নহয় বহুত বেছিয়ে চেঞ্জ লাগিছে, বহুত বেছিয়ে ঠাণ্ডা যেন লাগিছে। এণ্ড এনভাইৰনমেণ্টটো বহুত ক্লিন লাগিছে। আৰু যিহেতু বহুত দিন মানুহৰ অহা যোৱা হোৱা নাই, সেইকাৰণে মানে ক্লিনলিনেছটো অলপ বেছি লাগিছে। सर कहाँ जाएगा? मेघालय। हाँ, यहाँ पे चेक करना पड़ेगा। यहाँ पे चेक करना पड़ेगा। रजिस्टर का हमने ऑनलाइन सब किया था, कभी के वहाँ पे दिखा। ইয়াত চেক কৰাব লাগিব ডকুমেণ্টছবিলাক আমাৰ। তো আমাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈ গ'ল। ইয়াত বহুত ষ্ট্ৰিক্ট হয়। কথাটো হ'ল গোটেইখিনি ডকুমেণ্টছ কৰাৰ পিছত আমাক এইখন দিয়া গৈছে। ডকুমেণ্টছৰ ভিতৰত আপুনি ধৰক যিখিনি মানে কি হয় অন কৰিলে, অনলাইন কৰাৰ পিছত আপোনাক ক'ভিড নিগেটিভ ৰিপৰ্ট লাগিব এইখন। তো ফাইনেলি সময়ত 4বাৰ মানৰ মূৰত আৰু আমি ক'ভিড নিগেটিভ ৰিপৰ্ট লৈ তাৰপিছত অনলাইন এপ্লাই কৰি আমি মোবাইলত সেইটো দেখালোঁ। ইনভাইট যিটো আছিলে, ই পাছ যিটো আছিলে সেইটো দেখুওৱা হ'ল। দেখুওৱা হোৱাৰ পিছত ইয়াত আপুনি সেইটো দেখুওৱাৰ লগে লগে তাত অনলাইন গোটেইখিনি শ্ব' কৰি যায়। শ্ব' কৰাৰ পিছত আপুনি ধৰক আইডিটো দেখুৱালে নিজৰ, আৰু আপোনাৰ ভেহিকল নম্বৰটো দেখুৱালে, তাৰপিছত আপোনাক এইখন দি দিয়ে, এই যিখন আছে এইখন টুৰিষ্ট পাছ দি দিব। তাৰপিছত আপুনি আৰু যাব পাৰিব। চ' ফাইনেলি উই আৰ গোয়িং টু শ্বিলং আফটাৰ এ লং ডিকেড। তো ঠিক আছে, এক্সপ্ল'ৰ কৰিম। উই গনা ৰক। আপুনি ধৰক যদি ৰেজিষ্টাৰ কৰাই আছে তেতিয়াহ'লে আপুনি ধুনীয়াকৈ দেখাই দিলে আৰু যদি ৰেজিষ্টাৰ কৰাই নাই তেতিয়াহ'লে আপুনি নিউ ৰেজিষ্টাৰ কৰিব লাগিব। ঠিক আছে, তাৰপিছত আপুনি ক'ভিড টেষ্ট কৰিলে, তাৰপিছত ৰিপৰ্ট ল'লে,
ৰিপৰ্ট লৈ তাৰপিছত আৰু ৰিপৰ্টটো ইয়াত দেখুৱাব লাগিব এইটো এপছত ডাউনলোড কৰিব লাগিব এইটো এপছত ডাউনলোড কৰিব লাগিব এইটো এপ ডাউনলোড কৰি ৰেজিষ্টাৰ কৰিব লাগিব প্ৰথমতে পাৰ্মিশ্যনটো ল'ব লাগিব ইয়াত এণ্ট্ৰি কৰা তাৰপিছত ইয়াত টোল গেটটো পাৰ হোৱাৰ লগে লগে এইটো পোৱা যাব তো ফাইনেলি আমাৰ টেনশ্যনটো মুক্ত হ'লোঁ আমি যিটোৰ কাৰণে অলপ ভয় খাই আছিলোঁ যে সোমাব দিয়ে নে নিদিয়ে আমি সোমাব নাপাওঁ এইখিনি ক্লিয়াৰ হ'ল এতিয়াহে আমি ৰিলেক্স হৈ যাব পাৰিম এই চৰ্দাৰজি ধাবাত কিবা এটা খাই লওঁ ভোক লাগছে কিবা ক'বা নেকি খোজকাঢ়ি শ্ৰীলংকা তামোল খাম এতিয়া আমি চাওঁ তো শ্বিলং পাবৰ হৈছে আৰু গনকি ডিষ্ট্ৰিক্ট চাইনবোৰ্ড ক'ত কি পাইছোঁ মাউলাই নংপাৰ নামবিলাক পঢ়িব নোৱাৰি নহয় মাউলাই নংৱাৰ পাইছোঁ আমি আল্টিমেটলি শ্বিলং আমি পালোঁ ৰখি ৰখি বাটে দেৰি গ'ল তথাপিও পালোঁ আৰু ঠাণ্ডা বঢ়িয়া একদম মস্ত ঠাণ্ডা ইয়াত এতিয়া যাই আছোঁ হোটেল বুক কৰাই আছে হোটেলৰ নাম আছিল 55 পিলাৰ হাউচ In 200 meters, turn right on Tariha Dairy Private Road. 200 মিটাৰ পিছত টাৰ্ণ ৰাইট হোটেলখন আমি পাইছোঁ ৰেচিডেঞ্চিয়েল এৰিয়া হোটেলখন আমি পাইছোঁ গাড়ীখন পাৰ্ক কৰিম এতিয়া অসমীয়া জানে মানে মই তেজপুৰৰ হয় মই গুৱাহাটী মই এনেই ভাঙা চিঙা হিন্দী বেছিও নাকি ঠিক আছে থেংক ইউ ফাইনেলি পালোঁ আমি ফাইনেলি ৰুম পালোঁ ৰুম ভালে বেয়া নহয় বহুত বেছিয়ে ভাল আৰু আমাৰ কিমান আছিল চাৰ্জ মাত্ৰ 1300 টকা 1300 টকাত ভালে ৰুম লাইটটো দি দিয়াচোন ভালকৈ চাওঁ লেট্ৰিন চাওঁ ৰুম বঢ়িয়া 1300 টকাত বঢ়িয়া ৰুম সেই হিচাপত লেট্ৰিনটো চাই লওঁ লেট্ৰিন পে'মেণ্ট মজা লেট্ৰিন বাথৰুমো বঢ়িয়া 1300ত মজা মজা ৰুম 1300 টকাত আৰু কি দিছি ৰহকেইটা ৰলি আমি লৈ যাব লাগিব আগতে বেয়া আৰু এটা দিছিল এতিয়া এটা কমি গ'ল এইটো কি বস্তু এইটো শ্যাম্পু এইটো মুখ ধোৱা মুখ ধোৱাও দিছিল আইনা চিনাও দিছি আইনা চিনাও আছে তো ভালেই 1300 টকাত ফাইনেলি বহুত ধুনীয়া ৰুম নৱজ্যোতি কিবা যি মানে সেই কৰে বয়া লগা নিদিব আৰু আমি যাবলৈ যাম অলপ ফ্ৰেছ হৈ কিনে বাট অলপ বাগাত দিলা চাওঁ চুলি তুলি পিঠাই দিছি তাৰপিছত তলত
এইফালে ভিউটো চাওঁ কেনেকৈ বা হয় বেছি নহয় আৰু ভিউজ দেখা পাব বেছি এইফালে চাওঁ খালি অলপ দেখা পোৱা যাব আৰু চুলাং চিটি এইকেইটা কি অলপ ফ্ৰেছ আপ হৈ লওঁ তাৰপিছত আমি ওলাই যাম পুলিচ বজাৰৰ পিনে খ্ৰীষ্টমাছ ইভ চেলিব্ৰেট ক'ত কি হৈ আছে চাম চাই লওঁ আৰু যি যোনফালে নিয়ে কিসমতে সেইমতে যাম আৰু আমি এতিয়া পুলিচ বজাৰ যাম হোটেলৰ পৰা ওলালোঁ সৰু গলি এটাৰে আমি যাই আছোঁ আৰু গলি নতুন নতুন জেগা মানে অচিনাকি জেগা আৰু নতুন ঠিক নহয় ইমানো তথাপিও ছোৱালীবোৰ ধুনীয়া ইয়াতে বিয়া পাতিম মই হ'ব মই নাযাওঁ ফাঁচিয়ে বিয়া পাতিম পুলিচ বজাৰ পুলিচ বজাৰ খ্ৰীষ্টমাছৰ কাৰণে বহুত মানুহ অল্ড ইউৰোপিয়ান চিটি এটা পুৰণি ইউৰোপিয়ান চিটিৰ দৰে 90 ইমান মানুহ ইউৰোপিয়ান চিটিবিলাক ন কথা কিন্তু বহুতে মাস্ক পিন্ধিছে মেক্সিমামে মানে 99% একশো শ্বিলঙৰ ফেঞ্চি শ্বিলঙৰ ফেঞ্চি পুলিচ বজাৰ পইণ্ট গিৰ্জাটো এইটো গিৰ্জা নহয় নেকি Shillong Center Point. মজা ক্রিসমাস লাগছে লাইট মানুহবোৰে কি ধুনীয়াকৈ ওলাই লাইটিংটো জিগজাক একদম পুৰা আমাৰ এইটো হেৰি নেকি গুৱাহাটী ক্লাবৰ এই বাইহাটা ৰঙীয়া নলবাৰী মেৰি কেথলিক চাৰ্চত যাম টেক্সি এখন লৈছোঁ ভাড়া 200 টকা কৈছে 2.3 কিলোমিটাৰ 200 টকা 200 2.3 কিলোমিটাৰ ইয়াৰ পৰা পুলিচ পইণ্টৰ পৰা লাষ্টত কৈ মেলি আৰু 100ত মেনেজ কৰিলোঁ মানে অচিনাকি জেগা বুলি চান্স ল'ব চেষ্টা কৰি উপায় নাই সকলোতে নহয় সেইদিনা মই শিৱসাগৰ যাওঁতে এটা ই ৰিক্সাৰ হেৰি 700 টকা মোক খেদাইছিল জাষ্ট মানে তোমাৰ 3 কিলোমিটাৰমান যাব অৱশ্যে গুগল মেপটো থকা ভাল হৈছে কিলোমিটাৰটো চাব পৰা হৈছে আমি মেৰি কেথলিক চাৰ্চত লগ পাই আছোঁ আৰু তো আমি চাৰ্চ পালোঁ মেৰি কেথলিক চাৰ্চ
ৰাস চলি আছে To God in the highest and on earth peace to people of good will. We praise you, we bless you, we adore you, we glorify you. ওচৰত যাব ওচৰত যাব লাগে Jesus Christ, only begotten Son. প্ৰয়াস চলি আছে Lord God, Lamb of God, Son of the Father. You take away the sins of the world, have mercy on us. You take away the sins of the world, receive our prayer. You are seated at the right hand of the Father. Have mercy on us, for you alone are the Holy One. You alone are the Lord. You alone are the Most High, Jesus Christ, with the Holy Spirit, reign in the glory of God the Father. Amen. Let us pray. Let us pray that the Redeemer may be born in us. O God, who gladden us year by year as we wait in চাৰ্চৰ পৰা আমি এটা চাৰ্চৰ পৰা ওলাই আহিলোঁ আমি আৰু এটা সৰু চাৰ্চ আছে ইয়াত চাৰ্চ এইটো চাৰ্চ নহয় একচুৱেলি স্কাল্পটাৰ হয় নৰ্থ ইষ্ট লাইভৰ পৰা দুজন সাংবাদিকক লগ পালোঁ কিবা ইণ্টাৰভিউ লয় বোলে কি সোধে নাজানো আৰু কেনে লাগিল আহি চাগে কিয় আহিলোঁ সেইবিলাকে সুধিব চাগে কেমেৰা ছেট আপ কৰি আছে চাওঁচোন কি সোধে pray for people who are sick. We remember doctors, nurses, police. মই হিন্দীত কথা পাতিম দেই তাৰমানে এই ষ্টাৰ্ট হ'লে মই মাতিম মই কথা পাতিম সিহঁতৰ লগত দেন আইল কাম টু ইউ নাই ইয়াতে থিয় হ'বা দেন মই এনেকুৱা কৰিম তাৰপাছত ইয়াত আহি যাবা আপোনালোক ইধৰ আহিয়ে মই মাতিম তাৰমানে তুমি আহি যাবা আৰু মই সুধিম কিছুমান কুৱেশ্যন যেনেকুৱা তুমি টুৰিষ্ট হয় ন তো উঠে দিতে পারি লাহে লাহে মানুহবিলাক বেছিকৈ গোট খাব ধৰিছে অলপ পিছতে খ্ৰীষ্টমাছ আৰম্ভ হ'ব চাৰ্চৰ পৰা আমি আহিলোঁ এতিয়া যাওঁতে টেক্সিত গৈছিলোঁ আহোঁতে খোজকাঢ়ি আহিছোঁ 100 টকা বচাইছোঁ আৰু পুলিচ বজাৰলৈ যাব লাগিব বৰ্তমান মাছ কাটি আছে पैदल चल रहा हूँ गाड़ी चाहिए जीवन की सफ़र में एक सवारी चाहिए अकेला है मिस्टर खिलाड़ी मिस खिलाड़ी चाहिए केना था गानটো 10ৰ ভিতৰত 11 তো কেছটো অলপ লাফৰা হৈ গ'ল ইয়াত 9টাৰ ভিতৰত কাৰ্ফিউ আছে
আমি গম পোৱা নাছিলোঁ আৰু আমি খোজকাঢ়ি ভাত অসমীয়া হোটেল বিচাৰি ভাতৰ কাৰণে বহুত দূৰ গুচি আহিলোঁ ভাতৰ নামত আমাক কেনেকুৱা চুতীয়া কাটিছে আৰু ভাতৰ নামত আমাক যি খুৱাইছে চব্জি আৰু ভাত 100 rupees কোনদিনা বনোৱা মোৰ সন্দেহে হৈছে বে চব্জিটো চাগে কালি পৰহি জাষ্ট চব্জি আৰু দালি 100 টকা 100 টকা চব্জি And, ভোগৰ জালত খালোঁ আৰু কিবা কয় তাৰপৰা এতিয়া ইয়াতে কাৰফিউ আছে গাড়ী এখন ঠিক কৰিছোঁ মোটামুটি 2 কিলোমিটাৰৰ ডিষ্টেঞ্চ কিন্তু আমি আৰু 100 টকা ভৰিব লাগিব উপায় নাই ছেফলি যাই পালেই হ'ল ইমান সুবিধাজনক নহয় বুলিয়ে ক'লে ৰাস্তাটো কিবাকৈ হোটেল ৰুম গৈ পালে হ'ল ভাগৰ ধৰিছে দিনটো বহুত কষ্ট হ'ল তো হোটেল পালোঁ আমি আহি বহুত টায়াৰ্ড হৈ গৈছোঁ ৰেষ্ট ল'ম আৰু কালি লগ পাম বেয়া খুব